এই গামোচাখন আপোনালোকে সন্মান বুলি নাভাবিব। আপোনালোকৰ গলত মই পুনৰবাৰ কৈছো, চিপ যদি এডাল এডাল ওলমাই দিছে। এখন ব্যক্তি অসমীয়াৰ স্বাভিমান গামোচাখনক যদি তেওঁ চিপজুৰি বুলি কয়, সেই ব্যক্তিজন কিমান অসমীয়াৰ প্ৰতি তেওঁৰ মৰম বা সেই গামোচাখনৰ প্ৰতি তেওঁৰ কিমান মৰম আছে, সেই কথাটোতে গম পায় যে তেখেতে যদি এখন অসমীয়াৰ স্বাভিমান গামোচাক যদি বা আৰনাই এখনক যদি চিপজুৰি হয়, সেই চিপজুৰি দি তেওঁ নিশ্চয় অন ব্যক্তিকো তেওঁ তাৰমানে বিভিন্নজনক হয়তো তেওঁ এই গামোচাখনতে মানে চিপজুৰি তেওঁ দি পেলাই মাৰিছে চাগে, সেইকাৰণে তেওঁ চিপজুৰি বুলি কৈছে। আৰু যদি চিপজুৰি হয় তেতিয়াহ'লে এই অসমীয়াৰ স্বাভিমান গামোচাখন তেওঁ কিয় লৈ আছে? তেওঁ ল'বই নালাগিছিলে, তেওঁ আৰনাইখন ল'ব নালাগিছিলে, হয় নহয়? যিখন আৰনাই যিখন গামোচা তেওঁ স্বাভিমানৰ গামোচাখনক যদি চিপজুৰি হয়, তেখেতে বিভিন্ন ৰাইজৰ মঞ্চবিলাকত নিৰ্বাচনী সভাবিলাকত তেওঁ সেই গামোচাখন ল'বই নালাগিছিলে। সেই গামোচাখন তেওঁ চিপজুৰিডাল কিয় লৈ আছে, হয় নে নহয়? গতিকে আমি তেখেত দীক্ষা দিছোঁ যে অসমীয়াৰ এখন স্বাভিমান গামোচাক যদি তেওঁ চিপজুৰি হিচাপে দিছে, আমাৰ ইউপিপিএল দলৰ তৰফৰ পৰা আমি তেখেতক ধিক্কাৰ দিছোঁ, যাতে আহি থকা দিনত অসমীয়াৰ এই স্বাভিমান গামোচাখনক যাতে তেওঁ কটু মন্তব্য নকৰে। আজি মিডিয়াৰ জৰিয়তে যিখিনি কথা গম পালোঁ, আমাৰ 44 নং গোৰেশ্বৰ বিধানসভা সমষ্টিত মাননীয় প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থী হিচাপে ভিক্টৰ কুমাৰ দাসে নিৰ্বাচন অৱতীৰ্ণ হৈছে। ভাল কথা, নিৰ্বাচন খেলাৰ প্ৰত্যেকৰে গণতান্ত্ৰিক অধিকাৰ আছে। কিন্তু আটাইতকৈ দুখ লগা বিষয় এইটোৱেই যে আমি অসমীয়া মানুহৰ, অসমীয়া জাতিৰ স্বাভিমান হিচাপে আমি গামোচাটো পৰিধান কৰোঁ, আৰু মই বড়ো জাতিৰ বড়ো আৰনাখন আমি ব্যৱহাৰ কৰোঁ। গতিকে সেইখন বস্তুক তেওঁ যিটো অপমান কৰিছে, গতিকে মই ভাবোঁ অসমীয়াৰ স্বাভিমানত তেওঁ আঘাত কৰিছে। গতিকে তেওঁ অসমীয়া ৰাইজৰ বা অন্যান্য জনগোষ্ঠীৰ ৰাইজৰ, বড়ো ৰাইজৰ হওক, মুছলমান ৰাইজৰ হওক, তেওঁ ভোট খোজাৰ কোনো নৈতিক অধিকাৰ তেওঁৰ নাই। আৰু 44 নং গোৰেশ্বৰ সমষ্টিৰ ৰাইজে ইতিমধ্যে আমাৰ ভিক্টৰ কুমাৰ দাসক তাৰমানে তেওঁ বয়কট কৰিব লাগে। এইকাৰণে বৈঠক কৰিব লাগে যিজনে জাতিৰ স্বাভিমানক তেওঁ মানে গুৰুত্ব দিব নাজানে। জাতীয় যিটো চেতনা, জাতিৰ যিটো গামোচা, যিজন মানুহ নেতা হৈ এই জাতিৰ কাম কৰিব, সমাজৰ কাম কৰিব, গতিকে সেই মানে অসমীয়া গামোচাখন জাতিৰ যিটো স্বাভিমান বা আন এখন যিটো মানে বড়ো জাতিৰ স্বাভিমান, সেইটোক যদি তেওঁ অপমান কৰিছে, গতিকে তেওঁ এই অঞ্চলত মানে প্ৰতিনিধি হৈ ৰাইজৰ কি কাম কৰিব? ইয়াৰ দ্বাৰা বুজা যায় গতিকে তেওঁ কোনো ৰাইজৰ কাম নকৰে। আৰু তেওঁ এজন বিধায়ক হ'ব খোজা এজন মানে যিজন লিডাৰ হিচাপে তেওঁৰ যিটো মানে জ্ঞান থাকিব লাগে, সেইখিনি জ্ঞান তেওঁৰ নাই। গতিকে মই অনুমান কৰিছোঁ, মই মানে দাবী জনাইছোঁ, আমাৰ এই 44 নং গোৰেশ্বৰ সমষ্টিৰ জাতি ধৰ্ম প্ৰত্যেক ৰাইজক অনুৰোধ জনাইছোঁ যে ভিক্টৰ কুমাৰ দাসক মানে পদত্যাগ কৰাৰ কাৰণে দাবী জনাব লাগে, যে অতি সোনকালে তেওঁ মানে বিজেপিৰ যিটো মানে প্ৰাৰ্থীৰ পৰা পদত্যাগ কৰিব লাগে, আৰু আমাৰ 44 নং গোৰেশ্বৰ সমষ্টিৰ ৰাইজে তেওঁক ভোট দিয়াৰ পৰা বৰ্জন কৰিব লাগে। ইউপিপিএলক আমি মানে 44 নং গোৰেশ্বৰ সমষ্টি আমি যথেষ্ট আশাবাদী, কিয়নো আমাৰ ইয়াত যিটো ভোটৰ পেটাৰ্ণ, বিগত দিনত আমি তিনিটা সমষ্টিতো আমাৰ ইউপিপিএলৰ মানে ভোট আছে। আৰু মানে যোৱা যিটো পৰিষদ নিৰ্বাচনত কিছু ভোটত আমি হাৰিছোঁ, আৰু সেই ভোটখিনি এইবাৰ প্লাছ হ'ব। কাৰণ যিহেতু আমাৰ অঞ্চলৰ এই ৰাইজে মাইনৰিটি সমাজে বিজেপিক কোনো পধ্যে একচেপ্ট নকৰে। কাৰণ মাননীয় হেমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে তেওঁ যিবিলাক নিউজত কৈ আছে যে মুছলমান মানুহসকলৰ হাত ভৰি আগত ভাঙিছে, এইবাৰ ৰাজহাত ভাঙিব, গতিকে সেই হিচাপে আমি বিজেপিক ভোট দিয়াৰ কোনো যুক্তি নাহে। গতিকে আমাৰ সন্মুখত হয়তো কংগ্ৰেছ আছিলে, কিছুমান মানুহ কংগ্ৰেছৰ প্ৰতি দুৰ্বলতা আছিল, কিন্তু মানে দুৰ্ভাগ্যৰ বিষয় আজি আমাৰ 44 নং গোৰেশ্বৰ সমষ্টিত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই। আৰু CPM বিগত দিনত আমি ভোট প্ৰদান কৰি আহিছিলোঁ। টেমা জোকৰাজৰ প্ৰাৰ্থী মাননীয় অনন্ত ডেকা ৰঙিয়া সমষ্টিৰ বিধানসভাক মানে জিকি গৈছিল, কিন্তু আমাৰ এই অঞ্চলৰ ৰাইজৰ কোনো এক পইচাৰো কাম তেখেতে নকৰিলে। গতিকে সেই হিচাপে আমাৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে অনাগত দিনত যেহেতু আমি 44 নং গোৰেশ্বৰ বিধানসভাটো মাননীয় প্ৰমোদ বড়ো দেৱৰ নেতৃত্বত পাবলৈ সক্ষম হৈছোঁ, গতিকে যোৱা পৰিষদ নিৰ্বাচনত আমি মহোৎসৱ বসুমতাৰীক 80% ভোট দি তেওঁ হৈছে, ভাল কথা। আৰু 2 নম্বৰ ৰাইজে চিন্তা কৰিছে যে আমাৰ স্থানীয় প্ৰাৰ্থী হিচাপে পবিত্ৰ কুমাৰ বড়োক দি প্ৰক্ষেপ কৰিছে, গতিকে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে যে পবিত্ৰ কুমাৰ আমাৰ এই অঞ্চলৰ জাতিৰ ধৰ্ম নিৰ্বিশেষে সকলোৱে ভোট প্ৰদান কৰি বিধানসভালৈ পঠিয়াব। এইটো ইতিমধ্যে সিদ্ধান্ত লৈছে, সেইকাৰণে সম্পূৰ্ণ আশাবাদী তেওঁ জিকিব।